হৈছে BPF দলে কৰিছে সেইটো BTC বাকিয়ে জানে নিজৰ চকুদি দেখিছে ইয়াৰ হীৰা চৰণীয়া আহি পেলাই ডাঙৰ ডাঙৰ যদি কথা কয় আকৌ তেখেতে সোমাব নোৱাৰে সমাজত দুবাৰ কি বুলি কয় পচা আমটো দুবাৰ বেচিব পাৰিছে তৃতীয়বাৰৰ কাৰণে তেখেতে বেচিব নোৱাৰে BTC বাকিয়ে আকৌ তৃতীয়বাৰৰ কাৰণে তেখেতক ভোট নিদিয়ে কাৰ লগত টক্কৰ হ'ব যেহেতু NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীও আছে আপোনালোকে চাওক BPF সবতকৈ ষ্ট্ৰংগেষ্ট পলিটিকেল পাৰ্টি বড়োলেণ্ডত যোৱাবাৰ ইলেকশ্যনত যদিও বা তেখেতসকলৰ 4টা দল একগোট আছিলে AGP JSP UPPL আৰু BJP আমি BPF অকলশৰীয়া ইলেকশ্যন খেলিব লগা হৈছিল কিন্তু আমি 17টা পাইছোঁ AGP এটাও পোৱা নাই JSP এটা পাইছে আৰু UPPL কিমান পাইছে আপোনালোকৰ মনত আছে 9টা পাইছে তাৰ পিছত BJP কিমান পাইছে হিহতে আকৌ কংগ্ৰেছ আৰু BJP কেতিয়াবা মিলজুল হয়নে কংগ্ৰেছৰ এজন ক্যান্ডিডেট জিকি যোৱা শ্ৰীৰামপুৰৰ জিকি যোৱা মানুহ SP পঠিয়াই পেলাই পুলিচ পাৰ্সনেলক পঠিয়াই পেলাই গাড়ীত উঠাই পেলাই গুৱাহাটীত লৈ গৈ কিডন্যাপ কৰি পেলাই লিলি হোটেলত থৈ আৰু JSP ক্যান্ডিডেটক পুলিচ পঠিয়াই পেলাই লৈ গৈ এই লিলি হোটেলত থৈ পেলাই সরকার গঠন কৰিব লগা হৈছে তেখেতসকলৰ ভিতৰত আৰু কি গেলা পচা আছে আমি BTC বাকি এতিয়া নাজানা নহয় আমি সকলোই জানো কোনো মিলজুল নাই তেহঁতৰ মাজত ইয়াৰ কাৰণে সেই ইলেকশ্যনত JSP হীৰা চৰণীয়াই যদি মিত্ৰতা স্পিৰিটটো যদি ৰাখিব লাগে তেখেতসকলৰ যিটো 4টা পলিটিক্যাল গ্ৰুপ আছে ইয়াৰ কমন ক্যান্ডিডেটহে হ'ব লাগিছে কিন্তু হীৰা চৰণীয়াই ইতিমধ্যে ডিক্লেয়াৰ কৰিছে এই মিত্ৰতাৰ কথা নামানে নিজা ববিয়াকে ইলেকশ্যন খেলিব বুলি ডিক্লেয়াৰ কৰিছে গতিকে ইয়াৰ মিত্ৰতাৰ যিটো স্পিৰিট অলৰেডি ভাঙি গৈছে এটা পাৰ্টিয়ে পলিটিক্যাল পাৰ্টিয়ে যেতিয়া মিত্ৰতা এৰি যায় তেতিয়াহ'লে এতিয়া আমি দেখিবলৈ পাইছোঁ ইয়াত UPPL আৰু BJP এই দুটা পাৰ্টিহে আছে UPPLক কোনেও ভোট নিদিয়ে আজিৰ দিনত মই বড় মানুহ হৈ পেলাই মই ক'ব পাৰোঁ আপোনালোকে বড় ল'ৰা আছে ইয়াত আপোনালোকেও ক'ব পাৰে 70 to 75% বড় মানুহে BPF ভোট দিবৰ কাৰণে এতিয়া হাজু হৈ আছে 70 to 75% আমি পাম BPF যি বাকি থাকে 25% UPPL পাব পাৰে তাৰপিছত আমি জানো BTC বাকি বড়ৰ বাহিৰে অন্য জাতিৰ মানুহে UPPLক কেতিয়া ভোট দিব নোখোজে তেখেতসকলে ভোট নিদিয়ে UPPLক এতিয়া ৰকি আছে BJPৰ সমৰ্থন BJPৰ দ্বাৰা হিন্দু ভোট হোৱাৰ আশা UPPLৰ নেতাসকলে আশা কৰি আছে কিন্তু আজি আপোনালোকে দেখিব BTC বাকি এই হিন্দু এই মুছলিম এই খ্ৰীষ্টান এই শিখ এই বাথৌ ব্ৰহ্ম কিবা বৌদ্ধিজমৰ এই কথাটো আমি বিশ্বাস নকৰোঁ BTCত আমি বিশ্বাস কৰোঁ প্ৰত্যেক জাতি গোষ্ঠী ধৰ্মাৱলম্বী ৰাজনৈতিকভাৱে সামাজিকভাৱে একত্ৰিত হোৱাটোহে বিচাৰে জাতি লৈ পেলাই বিভাজন ধৰ্ম লৈ পেলাই বিভাজনটো BTC বাকিয়ে কেতিয়াও নিবিচাৰে গতিকে হিন্দু হ'লেও BPF ভোট দিব মুসলিম হলেও BPF ভোট দিব খ্রিস্টান হলেও BPF ভোট দিব বৌদ্ধিষ্ট হলেও BPF ভোট দিব বাথৌ বা ব্ৰহ্ম হলেও BPF ভোট দিব এটো খাটাং BPF জিকিবই আজি BTCত যিমান জনসাধাৰণ আছে সব ধৰ্মৰ মানুহ সব ভাষা-ভাষীৰ মানুহ সব জাতিৰ মানুহ BPF দলক ভোট দিবৰ কাৰণে তেখেতসকলে ৰেডি হৈ আছে জাস্ট ইলেকশ্যনৰ দিনটো ৰখি আছে কেমান আশা কৰে উদ্ধাৰ কৰিব পাৰিব 100% BPF জিকিব কোকৰাঝাৰত আৰু ওদালগুৰি দৰঙতো কিন্তু নৱকুমাৰ খনে পুনৰ নৱচৰণীয়া তেখেতে দুবাৰ জিকি যোৱাৰ পিছত আজি আকৌ ইলেকশ্যন খেলিবৰ কাৰণে আগুৱাই আহিছে তেখেতে হয়তো ভাবিছে তৃতীয়বাৰৰ কাৰণে MP তেখেতে হ'ব কিন্তু ভিতৰত তেখেতে সোমোৱা নাই যে প্ৰথম যেতিয়া ইলেকশ্যনত আহিলে বড়ো অনাবড়ো ৰাজনীতি তেখেতে কৰিলে কিবা এটা কাৰণত BTCৰ অনাবড়ো সম্প্ৰদায়ৰ মানুহসকলে তেখেতে যি
প্ৰতিশ্ৰুতি দিছিলে যে আদিবাসী ৰাজবংশীসকলক মই MP হৈ গ'লে দিল্লীত চৰকাৰৰ লগত আলোচনা বিলোচনা কৰি পেলাই ST কৰিম। মুছলিম মানুহ, গোৰ্খা মানুহ, বঙালী মানুহসকলক যি ডি ভোটাৰ সমস্যা আছে তেখেতসকলৰ এই ডি ভোটাৰ সমস্যাটো তেখেতে দিল্লীত MP হৈ যোৱাৰ পিছত সমাধান কৰি দিম বুলি কৈছিলে। BTCৰ মাটিৰ সমস্যা আছে বুলি তেখেতে কৈছিলে MP হৈ গ'লে BTCৰ যিমান মাটিৰ সমস্যা আছে সমাধান কৰি দিব বুলি তেখেতে কৈছিলে। MP হৈ যোৱাৰ পিছত আমাৰ বড়োসকলৰ ওপৰত এইটো কৰিব সেইটো কৰিব তেখেতে কৈছিলে আৰু BTC গভৰ্ণমেণ্টক মানে 6 শিডিউল BTC 6 শিডিউলটো তেখেতে আকৌ ডিজলভ কৰাৰ কথা কৈছিলে। কিন্তু দুবাৰ MP হৈ যোৱাৰ পিছতো আমি নৱচৰণীয়া পাৰ্লিয়ামেণ্টত এই আদিবাসীসকলৰ কাৰণে, এই ৰাজবংশীসকলৰ কাৰণে, এই মুছলিম ভাইসকলৰ কাৰণে, কোনোবা বঙালীৰ কাৰণে, কোনোবা নেপালীৰ কাৰণে কথা কোৱাটো আমি শুনিবলৈ নাপালোঁ। বৰঞ্চ ৰাইজে এতিয়া কয়, আমিও জানো 10 বছৰ MP হৈ থাকোঁতে তেখেতে পাৰ্লিয়ামেণ্টত এটা কথা স্পীচ দিব নোৱাৰিলে। গতিকে ইয়াৰ পৰা BTC বাকী একো আশা কৰিব নোৱাৰে আৰু BTCত যাই থাকিবলৈ বড়ো অনাবড়ো সেই ৰাজনীতিটো কোনেও নিবিচাৰে। আমি বিচাৰোঁ BTCত শান্তি আহে, প্ৰত্যেক জাতি গোষ্ঠীৰ মাজত, ধৰ্মাৱলম্বীৰ মাজত যেন ৰাজনৈতিকভাৱে সামাজিকভাৱে একত্ৰিত হয়, এইটোহে বিচাৰে। যেতিয়া শান্তি আহিব, যেতিয়া প্ৰত্যেক সমাজৰ মানুহসকলে একগোট হ'ব, তেতিয়া অঞ্চলৰ উন্নয়নমূলক কাম কৰিবৰ কাৰণে ভাল হয়।